নমস্কাৰ বন্ধু বান্ধৱীসকল, আকৌ এবাৰ মোৰ ইউটিউব চেনেল চিন্তুছ ব্লগলৈ আপোনালোকক স্বাগতম। আজি মই আপোনালোকৰ মাজলৈ লৈ আহিছোঁ এযোৰ নুনি পাটৰ কাপোৰ। বলক তেতিয়াহ'লে আপোনালোক কাপোৰযোৰ দেখুৱাওঁ। এইখন হৈছে চাদৰখন, এইটো চাদৰখনৰ আঁচলটো ৰাণী কালাৰে ফুল মৰা হৈছে, গুণাই দি মিনা কৰা গৈছে। চাদৰখনৰ গোটেই গাত ফুল মৰা হৈছে। এইকেইটা হৈছে চাদৰখনৰ চাইড পটি। এইখন হৈছে মেখেলাখন। এইটো হৈছে ব্লাউজ পিচ। ব্লাউজ পিচটো উকা মাৰা হৈছে, এটা পটি দিয়া হৈছে ব্লাউজ পিচটোত। কাপোৰযোৰ চাই আপোনালোকে কেনেকুৱা পালে কমেণ্ট কৰি জনাব। আৰু মই ভিডিঅ'টো চাই যদি আপোনালোকে ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব। আৰু আগলৈ যদি আপোনালোকে নতুন নতুন কাপোৰ চাবলৈ মন কৰে তেতিয়াহ'লে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিয়ে যেন। থেংক ইউ।